নমস্কাৰ বন্ধুসকল, এই কথা আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখন ৰহস্য, চমৎকাৰ আৰু আশ্চৰ্যৰে ভৰি আছে। বিজ্ঞানলৈকে যিমানেই উন্নতি নকৰক কিয়, কিন্তু প্ৰকৃতিৰ কিছুমান ৰহস্য কেতিয়াও উদ্ঘাটন নহয়। প্ৰকৃতিৰ এই চমৎকাৰ কোনো আশ্চৰ্যতকৈ কম নহয়। ইয়াৰ ভিতৰত বহু ঠাই ইমানেই ধুনীয়া যে দেখি এনে লাগে যেন স্বৰ্গখন পৃথিৱীলৈ নামিহে আহিল। কিন্তু সুন্দৰ দেখা এই সকলো ঠাই সুৰক্ষিত নহয়। প্ৰায়ে পৃথিৱীত এনে বহু বিশাল আৰু ৰহস্যময় গাঁত পোৱা যায়, যাক দেখি দূৰৰ পৰা বৰ সুন্দৰ লাগে, কিন্তু আচলতে ই বৰ ভয়ানক হয়। আজি ফেচ টু ফেক্ট 1.0ৰ এই ৰোমাঞ্চকৰ ভিডিঅ'ত এনেকৈ কেইটামান ৰহস্যময় গাঁতৰ বিষয়ে ক'ম। তেনেহ'লে বলক আৰু পলম নকৰি এই সুন্দৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, জাকাটন শৃংখল। মেক্সিকোৰ এলডামা মিউনিচিপেলিটি অঞ্চলত জাকাটন নামৰ এটা শৃংখল মজুত আছে। এইটো এতিয়ালৈকে পৃথিৱীত আৱিষ্কাৰ হোৱা আটাইতকৈ গভীৰ শৃংখলৰ ভিতৰত অন্যতম। এইটো শৃংখল ইমানেই গভীৰ যে ইয়াৰ গভীৰতা জুখিবলৈ নাছাৰ দ্বাৰা এটা অভিযান চলোৱা হৈছিল। এইটো শৃংখলৰ গভীৰতা জোখাৰ এই অভিযানত অট'নমাছ ৰবটিক ছাবমেৰিনৰ ব্যৱহাৰ কৰা হৈছিল। এই শৃংখলৰ এতিয়ালৈকে বিচাৰি পোৱা আটাইতকৈ গভীৰ পইণ্টটোৰ গভীৰতা হৈছে 1112 ফুট। কিন্তু কোনো বিশেষজ্ঞৰ মতে ইয়াৰ গভীৰতা ইয়াতকৈও বহু বেছি। এই শৃংখলৰ জাকাটন নাম ইয়াৰ চাৰিওফালে মজুত থকা আইলেণ্ডটোৰ জাকাট নামৰ ঘাঁহবিধৰ বাবে দিয়া হৈছে। এই গভীৰ শৃংখলটোৰ তলিত আজিলৈকে কোনো লোক উপস্থিত হ'ব পৰা নাই। এজন ডুবাৰুৱে এই শৃংখলৰ তলিত উপস্থিত হ'বলৈ কৰা চেষ্টাত নিজৰ জীৱন দিবলগীয়া হৈছে। মেক্সিকোৰ এই এলেকাত অসংখ্য এনে শৃংখল মজুত আছে। নম্বৰ 2, মাৰিয়ানা ট্ৰেঞ্চ। আপোনালোকৰ বহুতে মাৰিয়ানা ট্ৰেঞ্চৰ নাম নিশ্চয় শুনিছে। মাৰিয়ানা ট্ৰেঞ্চ প্ৰশান্ত মহাসাগৰত মাৰিয়ানা আইলেণ্ডৰ পৰা মোটামুটি প্ৰায় 200 কিলোমিটাৰ পূবত অৱস্থিত। এইটো পৃথিৱীত এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ গভীৰ স্থান। প্ৰশান্ত মহাসাগৰত থকা এই অৰ্ধচন্দ্ৰাকাৰ আকৃতিৰ মাৰিয়ানা ট্ৰেঞ্চৰ দৈৰ্ঘ্য মোটামুটি 2550 কিলোমিটাৰ আৰু বহল প্ৰায় 69 কিলোমিটাৰ। মানুহৰ দ্বাৰা এতিয়ালৈকে আৱিষ্কাৰ কৰা এই বিশাল গাঁতটোৰ আটাইতকৈ গভীৰ পইণ্টটোৰ উচ্চতা হৈছে 11,034 মিটাৰ, অৰ্থাৎ 36,201 ফুট জোখা হৈছে। ইয়াৰ গভীৰতাৰ অনুমান আপুনি এইটো কথাৰ পৰা লগাব পাৰে যে যদি পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত এভাৰেষ্টকো এই ট্ৰেঞ্চৰ ভিতৰত সোমাই দিয়া হয়, তেনেহ'লে ইয়াৰ শিখৰভাগ পানীৰ ভিতৰত 2 কিলোমিটাৰ তলত ডুবি থাকিব। মাৰিয়ানা ট্ৰেঞ্চ ইমানেই দ যে এটা পইণ্ট পোৱাৰ পাছত সূৰ্যৰ ৰশ্মিও ইয়াত নপৰে বুলি। ইয়াৰ গভীৰতাত চাপ ইমানেই বৃদ্ধি পায় যে কোনো মানুহ ইয়াত জীয়াই থকাটো অসম্ভৱ। ইয়াক সমুদ্ৰৰ সকলোতকৈ ৰহস্যময় ঠাই হিচাপে চিহ্নিত কৰা হৈছে। নম্বৰ 3, ডিন্স ব্লু হোল। বাহামাৰ লং আইলেণ্ডত অৱস্থিত এই সুন্দৰ ঠাইখনক ডিন্স ব্লু হোল নাম দিয়া হৈছে। সমুদ্ৰত বনা এই বিশাল আৰু দ গাঁতটো নিজৰ সৌন্দৰ্যৰ বাবে অতি জনপ্ৰিয় পৰ্যটনস্থল হিচাপে জনা যায়। প্ৰকৃতিৰ এই কৰিশ্মা চাবলৈ সমগ্ৰ বিশ্বৰ পৰা মানুহ ইয়ালৈ আহে। এইটো পৃথিৱীৰ দ্বিতীয় আটাইতকৈ গভীৰ ব্লু হোল। দূৰৰ পৰা দেখিবলৈ ই যিমানেই ধুনীয়া, আচলতে সিমানেই ভয়ংকৰো। ইয়াৰ আকাৰৰ কথা ক'বলৈ গ'লে ই প্ৰায় 673 ফুট দ। ওপৰত ইয়াৰ মুখখনৰ ব্যাস 115 ফুট আৰু 66 ফুট তললৈ যোৱাৰ পাছত ইয়াৰ ব্যাস বৃদ্ধি হৈ 330 ফুট হয়গৈ। পৃথিৱীৰ ডুবাৰুসকলে সমুদ্ৰত বনা এই বিশাল গাঁতটোৰ গভীৰৰ পৰা গভীৰতালৈ যাবলৈ অহৰহ চেষ্টা কৰি থাকে, কিন্তু বহুবাৰ এনে কৰাটো তেওঁলোকৰ বাবে মৰণফান ৰূপে প্ৰমাণিত হৈছে। 2013 চনত নিকোলাছ মেবলি নামৰ এজন ডুবাৰুৰ ডিন্স ব্লু হোলৰ বৰ বেছি গভীৰতালৈ যোৱাৰ কাৰণে মৃত্যু হৈছিল। নম্বৰ 4, গুৱাটেমালা ছিংকহোল। এই ঘটনা 2010-ৰ। গুৱাটেমালা চহৰৰ সোঁমাজত অকস্মাত হোৱা এটা বিশাল গাঁতে সমগ্ৰ বিশ্বক আচম্বিত কৰি তুলিছিল। এই বিশাল গাঁতটো আকাৰত প্ৰায় 75 ফুট বহল আৰু প্ৰায় 300 ফুট দ আছিল। এই গভীৰ গাঁতটোৱে এটা 3-মহলীয়া ফেক্টৰী গিলি পেলাইছিল। অকস্মাত হোৱা এই দুৰ্ঘটনাত 15 জন লোকৰ মৃত্যু ঘটিছিল। চহৰৰ সোঁমাজত হোৱা এই গোলাকাৰ গাঁতটোৰ ছবিৰ ওপৰত বহু লোকৰ বিশ্বাসেই হোৱা নাছিল। ডাঙৰ প্ৰশ্ন এইটো আছিল যে ইমান বিশাল এটা গাঁত কেনেকৈ সৃষ্টি হ'ল। বৈজ্ঞানিকে ৰিচাৰ্চ কৰি গম পালে যে এই দুৰ্ঘটনাটো হোৱাৰ আঁৰত কেৱল প্ৰকৃতিয়েই নহয়, মানুহো সমানে জগৰীয়া। এই গাঁতটো সৃষ্টি হোৱাৰ 3টা মুখ্য কাৰণ হিচাপে কোৱা হ'ল। প্ৰথম কাৰণ, গুৱাটেমালাত কিছুদিন পূৰ্বে অহা আগাথা নামৰ এক ক্ৰান্তীয় ধুমুহা। দ্বিতীয় কাৰণ, চহৰৰ পৰা 40 কিলোমিটাৰ দূৰত স্থিত পাকায়া জ্বালামুখীৰ বিস্ফোৰণ, যিটো দুৰ্ঘটনাৰ মাত্ৰ 3 দিন পূৰ্বে হৈছিল। তৃতীয় আৰু সকলোতকৈ মুখ্য কাৰণ হিচাপে চাইবাৰ পাইপত হোৱা ৰিজাৰ্ভক মনা হৈছিল। নম্বৰ 5, মিষ্টেৰিয়াছ হোলছ ইন চাইবেৰিয়া। কিছু বছৰ পূৰ্বে ৰাছিয়াৰ চাইবেৰিয়াত পোৱা বিশাল আৰু ৰহস্যময় গাঁতে সকলোকে আচৰিত কৰি তুলিছিল।
2014 এই আজব গাঁত চাইবেৰিয়াৰ জংঘলত পোৱা গৈছিল। এই জংঘলৰ বহু ঠাইত এনে গাঁত পোৱা গৈছিল। এই ৰহস্যময় গাঁতৰ কোনোটোৰ গভীৰতা 100 ফুটতকৈও অধিক। ইণ্টাৰনেটত যেতিয়া এই গাঁতবোৰৰ ছবি আৰু খবৰ দ্ৰুতগতিত বিয়পি পৰিছিল, এই গাঁতবোৰে অনুসন্ধানকাৰী আৰু বৈজ্ঞানিকৰ টোপনি কাঢ়ি নিছিল। ইণ্টাৰনেটত প্ৰতিজন লোকৰে আছিল ইয়াৰ ওপৰত নতুন নতুন থিয়ৰী। মাহজুৰি অনুসন্ধান আৰু ৰিচাৰ্চৰ পাছতো বৈজ্ঞানিকৰ ওচৰত ইয়াৰ সঠিক উত্তৰ নাছিল। এই বিষয়টো সেই সময়ত আৰু ৰহস্যময় হৈ পৰিল যেতিয়া পিছৰ 1-2 বছৰতে এই গাঁতৰ সংখ্যা আৰু বৃদ্ধি পালে। এনে হোৱাত এই গাঁতবোৰৰ পৰা ৰহস্যৰ পৰ্দা উঠোৱাটো আৰু বেছি জৰুৰী হৈ পৰিল। কিন্তু বহু বছৰ অনুসন্ধান কৰাৰ পাছতো এই গাঁতবোৰ সৃষ্টি হোৱাৰ প্ৰকৃত কাৰণ কেতিয়াও গম পোৱা নগ'ল। বৈজ্ঞানিকসকলৰ অনুমান যে এই গাঁতবোৰ সৃষ্টিৰ বাবে গ্ল'বেল ৱাৰ্মিং জগৰীয়া। নাম্বাৰ 6, মাউণ্ট বাল্ডি ছিংকহোল। ছিংকহোল প্ৰকৃতিৰ এনে এক সংৰচনা যাক সাধাৰণতে বিশাল সমুদ্ৰত ডাঙৰ ডাঙৰ জলাশয়ত দেখিবলৈ পোৱা যায়। কিন্তু পৃথিৱীত এনে বহু শৃংখলো মজুত আছে যি বালিৰ বিশাল টিলাৰ ঢালত নিৰ্মিত হৈ আছে। বালিৰ মাজত এটা শৃংখল বনাটো নিজেই এটা আজব ঘটনা। এই আজব শৃংখলটোৰ নাম মাউণ্ট বাল্ডি ছিংকহোল। এই শৃংখল ইণ্ডিয়ানা ডিউন্স নেশ্যনেল পাৰ্কত স্থিত মাউণ্ট বাল্ডি নামৰ এটা বিশাল বালিৰ টিলাৰ ওপৰত অৱস্থিত। এই বিশাল বালিৰ টিলাৰ উচ্চতা মোটামুটি প্ৰায় 126 ফুট। এই শৃংখলটো 2013ত তেতিয়া বিচাৰি পোৱা গৈছিল যেতিয়া এই বিশ্বত নিজৰ পৰিয়ালৰ সৈতে ফুৰিবলৈ অহা এটা 6 বছৰীয়া শিশু ইয়াত পৰি গৈছিল। সৌভাগ্যবশতঃ শিশুটোক সম্পূৰ্ণ সুৰক্ষিতভাৱে উলিওৱা হ'ল, কিন্তু ইমাৰ্জেঞ্চি ছাৰ্ভিচত এই শিশুটিক বাহিৰ উলিয়াবলৈ পূৰা 6 ঘণ্টা সময় লাগিছিল। নাম্বাৰ 7, দ্য স্পিলৱে হ'ল। কেলিফৰ্ণিয়াৰ এটা জলাশয়ত বনা দ্য স্পিলৱে হ'ল দেখাত কোনো আশ্চৰ্যতকৈ কম নালাগে। ইয়াক দ্য গ্ল'ৰী হ'ল নামেৰেও জনা যায়। এইটো দেখি আপুনি নিশ্চয় গমেই পাইছে যে এয়া কোনো প্ৰাকৃতিক সংৰচনা নহয়। ইঞ্জিনিয়াৰৰ দ্বাৰা এই বিশাল হ'লটো বিশেষ উদ্দেশ্যৰে বনোৱা হৈছিল। ইঞ্জিনিয়াৰে ইয়াক এটা কোণৰ আকৃতিত বনাইছে, যিটো ওপৰৰ ফালে বহল আৰু তলৰ ফালে পাতল হয়। ইয়াৰ আকাৰক আপুনি এটা আইচক্ৰীম কোণৰ দৰে ভাবিব পাৰে। ওপৰৰ ফালে ইয়াৰ মুখখনৰ ব্যাস 72 ফুট আৰু তলত আহি আহি যিটো প্ৰায় 28 ফুটত ৰয়গৈ। এই বিশাল গাঁতটোৰ নিৰ্মাণ বৰষুণ বা অন্য কিবা কাৰণত জমা হোৱা অতিৰিক্ত পানী জলাশয়ৰ পৰা উলিয়াবলৈ কৰিছিল। গ্ল'ৰী হলৰ উচ্চতা মোটামুটি 440 ফুট, যি জলাশয়ৰ অতিৰিক্ত পানী চিধা পোতাশ জলপ্ৰবাহত প্ৰবাহিত কৰি দিয়ে। যদি কেনেবাকৈ ইয়াত এবাৰ পৰি যোৱা হয়, বচাটো প্ৰায় অসম্ভৱ। নাম্বাৰ 8, বুছমেনছ হ'ল। বুছমেনছ হ'লক আফ্ৰিকান ভাষাত বইজ মাস্কাট নামেৰে জনা যায়। ছাউথ আফ্ৰিকাৰ নৰ্দাৰ্ণ পাৰ্টত অৱস্থিত এই স্থান পানীৰ গুহা ওৰফে ছিংকহোল ৰূপে পৰিচিত। মাউণ্ট কামাল নামৰ এটা পৰ্বতত মজুত পৰিষ্কাৰ পানীৰ এই গুহাটোৰ গভীৰতা 927 ফুটলৈকে জোখা হৈছে। পানীৰে পৰিপূৰ্ণ এই গুহাটো সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 4800 ফুট উচ্চতাত অৱস্থিত। এই পৃথিৱীত পৰিষ্কাৰ পানীৰে বনা আটাইতকৈ গভীৰ গুহাৰ ভিতৰত ই অন্যতম। এই গভীৰ শৃংখলত অনুসন্ধানৰত অৱস্থাত বহুকেইজন বিখ্যাত ডুবাৰুৱে নিজৰ জীৱন হেৰুৱাব লগা হৈছে। বহু ডুবাৰুৱে ৰেকৰ্ড বনোৱাৰ পাকচক্ৰত পৰিও এই গুহাৰ ভিতৰত মৃত্যুৰ চিকাৰ হৈছে। এনেধৰণৰ ঘটনা প্ৰথম 1993ত পোহৰলৈ আহিছিল, যেতিয়া এমেন লেডেন নামৰ এজন ডুবাৰু 197 ফুট গভীৰতাত বেহুচ হোৱাৰ কাৰণে মৃত্যু হৈছিল। এনেধৰণৰ বহু ঘটনা এই স্থানত সংঘটিত হৈছে। নাম্বাৰ 9, দ্য গ্ৰেট ব্লু হ'ল। কেৰিবিয়ান কাণ্ট্ৰি বেলিজৰ উপকূলত সমুদ্ৰত বনা এটা বিশাল গাঁতক দ্য গ্ৰেট ব্লু হ'ল নামেৰে জনা যায়। আচলতে এইটো এটা বিশাল মেৰাইন শৃংখল। দ্য গ্ৰেট ব্লু হ'ল দেখিবলৈ বৰ ধুনীয়া দেখায়। গোলাকাৰ আকৃতিৰ এই শৃংখলৰ মুঠ ব্যাস 1043 ফুট আৰু গভীৰতা 407 ফুট। প্ৰকৃতিৰ এই আশ্চৰ্যৰ অনুভৱ কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা লোক ইয়ালৈ আহে। এই স্থানক জনপ্ৰিয় টুৰিষ্ট স্পট ৰূপে জনা যায়, কিন্তু ধুনীয়া হোৱাৰ লগে লগে এই ঠাই যথেষ্ট বিপদজনক বুলিও জনা যায়। কোৱা হয় যে এই ঠাই চাৰ্ক মাছৰ বসতিস্থল, সেইকাৰণে বহু লোক এই ঠাইলৈ যাবলৈ ভয় কৰে। বহু বছৰ ধৰি গৱেষণা কৰাৰ পাছত বৈজ্ঞানিকে এইটো পাইছে যে ওপৰৰ সমুদ্ৰ পৃষ্ঠৰ পৰা বালি পৰি পৰি এতিয়া দ্য গ্ৰেট ব্লু হ'ল লাহে লাহে পোত খাব ধৰিছে। আহিবলগীয়া দিনত এইটো বালি পৰি সম্পূৰ্ণ সমাপ্ত হৈ পৰিব। নাম্বাৰ 10, ছিংকহোলছ ফাউণ্ড ইন চাইনা। 2016ত চীনৰ বৈজ্ঞানিকসকলে 59টা নতুন আৰু বিশাল ছিংকহোল আৱিষ্কাৰ কৰি পৃথিৱীৰ ভূবৈজ্ঞানিকসকলক আচৰিত কৰি তুলিছিল। আচৰিত কথাটো হ'ল এই সকলোখিনি ছিংকহোল মাত্ৰ 4 মাহ ধৰি চলা এটা ছাৰ্ভেৰ সময়ত কিনলিং পৰ্বতত পোৱা গৈছিল। কিনলিং হৈছে চীনৰ চানজি প্ৰান্তত অৱস্থিত এক বিশাল পৰ্বত শৃংখলা।
এই সকলো শৃংখল কেলনিং পৰ্বত শৃংখলাৰ 600 স্কুৱাৰ কিলোমিটাৰ ক্ষেত্ৰৰ ভিতৰত পোৱা গৈছিল। পৃথিৱীৰ ভূবৈজ্ঞানিকসকল এইটো কথাত আচৰিত হৈছিল যে ইমান দিন ধৰি এই শৃংখল তেওঁলোকৰ নজৰত অহা নাছিল কিয়। ইয়াত পোৱা 59টা শৃংখলৰ ভিতৰত কোনোটোৰ আকাৰ যথেষ্ট বিশাল আছিল। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শৃংখলটোৰ মুখখনৰ ব্যাস 1706 ফুট আছিল আৰু গভীৰতা আছিল 1050 ফুট। ভূবৈজ্ঞানিকসকলে গৱেষণা কৰি গম পালে যে এই শৃংখল হাজাৰ বছৰ আগতে মাটিৰ তলত জমা হোৱা পানী দ্ৰৱীভূত হোৱাৰ ফলত সৃষ্টি হৈছিল। এয়াই আছিল পৃথিৱীৰ 10টা ভয়ানক আৰু ৰহস্যময় শৃংখল। আপোনালোকৰ এই ভিডিঅ' কেনেকুৱা লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাওক। যদি ভাল লাগিল ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। এনেধৰণৰ আৰু ৰোমাঞ্চকৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থওক। আজিলৈ ইমানেই, ধন্যবাদ।